হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। আশা কৰিছোঁ আপোনালোকৰো খবৰ ভাল। আজি অলপ সোনকালে উঠিলোঁ। ভাবিছোঁ সোনকালে কাম বনখিনি কৰি আজৰি হৈ লওঁ, কাৰণ আজি হৈছে ইলেকশ্যন অৱশ্যে হৈ গ'ল, কিন্তু ভিডিঅ'টো দিয়া অকণমান পলম হৈ গ'ল। এইবাৰ বাৰু কাৰ প্ৰথম ভোট আহিছে কমেণ্ট কৰি জনাবচোন, এনেই আৰু ভাল লাগিব। এতিয়া আহিলোঁ মই পাকঘৰলৈ। এফালে ভাত পাতি দিছোঁ আৰু আনফালে মই চব্জি কাটি আছোঁ। আজি আছে ভোল আৰু মাছ, লগতে অলপ ভেন্দি ভাজি বনাম, বাছ ইমানেই আৰু। এইফালে ভাত হৈছেগৈ আৰু লগতে ভাবিছোঁ এইফালে তৰকাৰীখিনিও তেল মাৰি দিওঁ। মই যে বনাই আছোঁ, কোনো লোকে আকৌ ৰেচিপি বুলি নাভাবিব দেই। ভাবিব পাৰে নহয় এনেকৈনো খায়নে। মই মাত্ৰ মই কেনেদৰে খাওঁ চিম্পুলকৈ সেইটোহে দেখাই আছোঁ। এতিয়া প্ৰয়োজনীয় সকলোখিনি দিয়াৰ পিছত ঢাকোন লগাই ভাজি থাকিম আৰু প্ৰয়োজন অনুসৰি অলপ অলপকৈ পানী দি যাম। আৰু এইফালে আমাৰ ভোলৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু এইফালে হৈ গ'ল ভাত, এইফালে ভোল আৰু মাছৰ জোল, আৰু এইফালে হৈছে ভেন্দি ভাজি। আৰু আমাৰ থালি ৰেডি। আমি এতিয়া ভাতকেইটা খাই লওঁ, আৰু আমাৰ এও জনাব খাই কেনে পালে। এটা কথা আকৌ, আমাৰ এও হৈছে এনেকুৱা এজন মানুহ যি নেকি মই কেতিয়াবা যদি বেয়াকৈও বনাওঁ, তেওঁ কিন্তু ক'ব সদায় টেষ্টিয়ে হৈছে। সেইটো কথাও মোৰ বহুত ভাল লাগে, কাৰণ ৰান্ধনিৰ কষ্ট তেওঁ ভালকৈয়ে বুজি পায়। আৰু ইফালে আমি ৰেডি হ'লোঁ যাবলৈ। ভোট দি আহোঁ। এইটো হৈছে মোৰ নতুন চেনেল আৰু ভিডিঅ' নতুনকৈ বনাব আৰম্ভ কৰিছোঁ। কিবা ভুল ভ্ৰান্তি হৈ যাব পাৰে, আপোনালোকে শুধৰাই দিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু বহু সময়ৰ মূৰত ঘৰ পালোহি, ভাগৰো লাগিছে। এতিয়া ভাবিছোঁ অকণমান জিৰণি লওঁ, পুনৰ লগ পাম আৰু এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।